সময় চবকে দিয়া হয় জীৱন সলাবলৈ, কিন্তু জীৱন দ্বিতীয়বাৰ পোৱা নাযায় সময় সলাবলৈ। য'ত সৰুৰ মুখৰ মাত ডাঙৰ হৈ যায়, তাত ডাঙৰৰ গুৰুত্ব শেষ হৈ যায়। যেতিয়ালৈকে তুমি নিজে নিজৰ গুৰুত্ব নাজানিবা, তেতিয়ালৈকে তোমাক কোনেও গুৰুত্ব নিদিয়ে। কাৰোবাৰ পৰিচয় শিক্ষাৰ পৰা নহয়, পৰিচয়টো নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰৰ পৰা হয়। শিক্ষাটো ইবলিছৰ তাতো আছিল, কিন্তু নম্ৰতা আৰু ভদ্ৰতাৰ পৰা সি মেহৰুম আছিল। মহব্বত চবৰ পৰা কৰিবা, কিন্তু তেওঁৰ পৰা আৰু বেছি কৰা যিজনৰ হৃদয়ত তোমাৰ কাৰণে তোমাতকৈও বেছি মহব্বত আছে। কেতিয়াও নিজৰ দুৰ্বলতা, অসহায় অৱস্থাৰ কথা কাৰো আগত প্ৰকাশ নকৰিবা, কাৰণ 50% মানুহে আপোনাৰ কষ্ট নুবুজিব আৰু বাকী 50% আপোনাৰ দুৰ্বলতা বা অসহায় অৱস্থাটোৰ সুযোগহে ল'ব। নিজৰ শৰীৰটোক প্ৰয়োজনতকৈ বেছি নসজাবা, কাৰণ এদিনতো এই শৰীৰ মাটিৰ লগতেই মিলি যাব। সজাব বিচাৰে যদি আপোনাৰ চৰিত্ৰক সজাওক, তেতিয়াহে মৃত্যুৰ পিছতো মানুহে আপোনাক স্মৰণ কৰিব। ঠগ খোৱাটো বাদাম খোৱাৰ নিচিনা, যিমানে ঠগ খাবা সিমানেই শিক্ষা পাবা। পূৰ্বপুৰুষে যুদ্ধ কৰিছিল, আমিও যুদ্ধ কৰিম। হয়, যুদ্ধ কৰাটো অতি সহজ, কিন্তু পূৰ্বপুৰুষৰ মতে, শৰীয়তৰ মতে জীৱন কটোৱাটো সঁচাই বৰ কঠিন। যাৰ চেহেৰা মানুহৰ নিচিনা হয়, তাক সহায় কৰোঁতে তাৰ ধৰ্ম নুসুধিবা, মাত্ৰ সহায় কৰি দিয়া তাক। সত্যৰ পথত আগবাঢ়িবলৈ কষ্ট হয় ঠিকেই, কিন্তু সেই পথেৰে আগবাঢ়িব পাৰিলে লাভেই বেছি, কাৰণ সেই পথেৰে সকলোৱে আগবাঢ়িব নোৱাৰে আৰু যিসকলে আগবাঢ়ে সদায় ব্যতিক্ৰম। হাদিছত আছে, য়েতীম ল'ৰা-ছোৱালীক কান্দিলে আল্লাহৰ আৰছ লৰিবলৈ ধৰে, সেয়েহে কান্দিবলৈ সুযোগ নিদিব। কিছুমান মানুহ আপোনাক সিমান ব্যৱহাৰ কৰে যিমান আপোনাক ব্যৱহাৰ কৰিব পাৰে। য'ত তাৰ ব্যৱহাৰ কৰা শেষ, তাত তাৰ মহব্বত শেষ আৰু তাৰ প্ৰতিশ্ৰুতি শেষ হৈ যায়। জীৱনৰ বাটত আগুৱাই যাওঁতে তেওঁলোকৰ ওপৰত গুৰুত্ব নিদিব, যিসকলে আপোনাৰ বাটত থিয় আছিল। জীৱনৰ বাটত আগুৱাই যাওঁতে তেওঁলোকৰ ওপৰত গুৰুত্ব নিদিব, যিসকলে আপোনাৰ বাটত থিয় আছিল, কিন্তু তেওঁলোকৰ বিষয়ে চিন্তা কৰিব, যিসকলে আপোনাৰ সুখ-দুখত আপোনাৰ লগত থিয় আছিল। জীৱনত আৰু ইয়াতকৈ বেছি আফচোচ জীৱনৰ বাটত আৰু কি হ'ব পাৰে, যেতিয়া আপোনাৰ উপকাৰ আৰু আপোনাৰ ভাল কামক নিজৰ মতলব বুলি কোৱা হয়। অভিজ্ঞতা মানুহক ভুল কামৰ পৰা বচায়, কিন্তু অভিজ্ঞতা ভুল কামৰ পৰাই হাচিল কৰা হয়। সকলোবোৰ সমস্যাৰ সমাধান নিশ্চয় থাকে, সেইটো সমাধানৰ উপস্থিতিৰ নাম হ'ল আশা। কষ্ট ইমান মনে মনে কৰা যে তোমাৰ কামিয়াবীৰ জয় জয় সকলোৱে কৰে। নিয়ত তোমাৰ যিমানে ভাল নহওক কিয়, দুনিয়া তোমাক তুমি যি দেখুৱাইছা সেইটোৰে জানে, আৰু দেখুওৱা যিমানে ভাল নহওক কিয়, আল্লাহ তাআলা তোমাক তোমাৰ নিয়তেৰে জানে। আৰম্ভ কৰা তোমাৰ কাম হয় আৰু সম্পূৰ্ণ কৰা আল্লাহৰ কাম হয়। যিসকলে পানীৰে গা ধুৱে সেইসকলে পোছাক সলায়, আৰু যিসকলে ঘাম পানীৰে গা ধুৱে তেওঁলোকে ইতিহাস সলায়। সফল মানুহ নিজৰ সিদ্ধান্তেৰে দুনিয়া সলাই দিয়ে, আৰু দুৰ্বল মানুহে দুনিয়াৰ ভয়ত নিজৰ সিদ্ধান্ত সলাই দিয়ে। কেতিয়াও ফকীৰসকলক খালী হাতে ঘূৰাই নপঠাবা, কাৰণ এয়া আল্লাহৰ তোমাৰ ওপৰত বৰ ডাঙৰ উপকাৰ হয় যে তেওঁ নিজৰ মখলুকক তোমাৰ দুৱাৰত পঠাইছে। মাত্ৰ এজন মানুহ আপোনাৰ জীৱন সলাব পাৰে, আৰু সেইজন আপুনি নিজেই হয়। কামিয়াবী হাচিল কৰিবলৈ হ'লে জীৱনৰ বাটত আপুনি অকলে আগুৱাই যাব লাগিব। মানুহেতো তেতিয়া আহিব যেতিয়া আপুনি কামিয়াব হ'ব। জীৱন পাৰ হৈ গ'ল চেষ্টা কৰোঁতে কৰোঁতে,
মানুহক আনন্দিত কৰিব। যিসকলে আনন্দিত হ'ল সেইসকল নিজৰ নাছিল, আৰু যিসকলে নিজৰ আছিল সেইসকলে কেতিয়াও আনন্দিতই নহ'ল। চাহৰ কাপত বিস্কুট পৰিলে যেনেকৈ ভাঙি পৰে, ঠিক তেনেকৈ কাৰোবাৰ মোহ-মায়াত বেছিকৈ ডুবিলেই নিজেই ভাঙি পৰিবলগীয়া হয়। গছে নিজৰ ফল-মূল নিজে নাখায়, সাগৰে নিজৰ পানী নিজে নাখায়। কাৰণ জানানে? বেলেগৰ কাৰণে জীয়াই থকাহে আচল জীৱন। ভাল মানুহ নিজৰ আমোলৰ পৰা জনা যায়। ভাল ভাল কথাটো বেয়া মানুহ কৈ যায়। সকলো অৱস্থাতে আল্লাহৰ শুক্ৰিয়া আদায় কৰি থাকা। এয়া কম ডাঙৰ এহছান নহয় যে তেওঁ আমাক এজন মুছলমানৰ ঘৰত আৰু মুহাম্মদ ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামৰ উম্মতৰ মাজত জন্ম দিলে। সমাজৰ চিন্তা নকৰিবা যদি বিচাৰা নিজকে সলাবলৈ। কাৰণ ভৰিক লেতেৰাৰ পৰা বচাবলৈ জোতা পিন্ধা হয়। তাৰ কাৰণ এয়া নহয় যে গোটেই চহৰখন লেতেৰা কৰা। মহব্বত আৰু বন্ধুত্ব এই দুটা বস্তু সকলো ধৰণৰ ধুমুহাৰ লগত যুদ্ধ কৰিব পাৰে। কিন্তু এটা বস্তু দুয়োকে ভাঙি টুকুৰা-টুকুৰ কৰি পেলায়, আৰু সেইটো হ'ল ভুল ধাৰণা। আল্লাহ তাআলাই কয়, কাৰোবাৰ হৃদয়ত কষ্ট দি মোৰ ওচৰত নিজৰ আনন্দৰ কাৰণে আশা নাৰাখিবা। কিন্তু যদি কাৰোবাক অলপ আনন্দ দিয়া তেন্তে নিজৰ কষ্টৰ চিন্তা নকৰিবা। ইনশাআল্লাহ আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।